ঐ গোকুল বৃন্দাবনত কৃষ্ণ গোসাই মানৱ। হেল্ল' ফ্ৰেণ্ডছ, বৰ্তমান মই আছোঁ গোলাঘাটৰ মাৰ্বল পাথৰে বনোৱা ৰাধাকৃষ্ণ মন্দিৰত। মন্দিৰৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম আপোনালোকক, আৰু এই মন্দিৰটো গোলাঘাটৰ ক'ত আছে সেইটোও ক'ম ভিডিঅ'টো শেষত। গতিকে মন্দিৰটো দেখুওৱাৰ আগত ইয়াৰ চাৰিওকাষৰ পৰিৱেশটো এবাৰ চাই লওঁ আহকচোন। ৰ'ব 1 2 3 ষ্টাৰ্ট। এয়া তুলসী গছ চাওকচোন, কি ধুনীয়াকৈ তুলসী গছ ইয়াত ৰাখি থৈছে। দয়া মোৰ প্ৰাণ কিবা বস্তু হ'ব পাৰে, দয়াৰ সমান প্ৰভু, দয়াৰ সমান, দয়া কৰা প্ৰভু মোক চৰণত লাগো, তোজো কৃপাৰ এইটোৱে হ'ল মন্দিৰলৈ উঠা মেইন ষ্টেপটো। আগতে এই ষ্টেপটো মাৰ্বল পাথৰে আছিল, কিন্তু বৰ্তমান ভাগি যোৱাৰ বাবে ইয়াত টাইলছ লগাই দিয়া পৰিছে। এয়া সোমাই আহিলোঁ, এয়া চাওক, এয়া হ'ল মেইন মন্দিৰ ভাগ। এয়া ৰাধাকৃষ্ণ মূৰ্তি আছে। এই ৰাধাকৃষ্ণ মূৰ্তিকেইজনাও মাৰ্বল পাথৰে হয়। ইয়াত মানে পূজাৰীয়ে পূজা কৰে। বৰ্তমান ইয়াত তলা লগাই থোৱা আছে। আৰু ইয়াৰ ৱালবোৰ চাওক, সম্পূৰ্ণ মাৰ্বল পাথৰ। ইয়াৰ ৱালবোৰ মাৰ্বল পাথৰ, এইফালে ফ্ল'ৰখনো মাৰ্বল পাথৰ, সম্পূৰ্ণৰূপে মাৰ্বল পাথৰে ইয়াত বনাই থোৱা গৈছে। আৰু ইয়াত বেলেগ বস্তু একো ব্যৱহাৰ কৰা নাই, অকল মাৰ্বল পাথৰ। এই মন্দিৰভাগ মানে বহু পুৰণি মন্দিৰ হয়, মানে বহু শ বছৰ আগতে এই মন্দিৰভাগ বনাই থৈ গৈছিলে। গোকুল বৃন্দাবনত কৃষ্ণ গোসাই কানাই ধেনু চাৰে বাঁহী বজাই, বাঁহী মাতে শুনি ৰাধে মাই, যমুনাৰ বালিতে কলচি পেলাই, ঐ হে মাই, যমুনাৰ বালিতে কলচি পেলাই। এই মন্দিৰভাগৰ ওচৰতে আছে এইফালেও এভাগ সৰু মন্দিৰ। ইয়াত ধৰি লওক দুৰ্গা পূজা আৰু শিৱৰাত্ৰি তেনেকুৱা ফেষ্টিভেলবোৰত তাত যদি চাকি দিবলৈ ঠাই নহয়, তেন্তে ইয়াত চাকি দিয়ে। এই মন্দিৰভাগ ক'ত আছে অসমৰ প্ৰায়ভাগ মানুহে নাজানে, গতিকে ভিডিঅ'টো শেষত কৈ দিওঁ যে এই মন্দিৰভাগ গোলাঘাট জিলাৰ অন্তৰ্গত বৰকাঠনি এলেকাত আছে। আৰু আপোনালোক যদি কেতিয়াবা গোলাঘাট আহে তেন্তে এবাৰ এই মন্দিৰটোলৈ আহিব। গতিকে ভিডিঅ'টো ইমানতে সামৰণি পৰিছে। আকৌ আহিম এটা নতুন ভিডিঅ' লৈ। আজিলৈ বাই বাই।